অকলে বহি বহি তামাম আমনি লাগিছে ৰে। এই লগৰটোকে ফোন কৰো, তাক মাতো, অলপ কথা পাতো। হেল্ল' বহি পাগল, কি কৰিছ? আছোন আমাৰ ঘৰত, কিমাননো অকলে অকলে বহি থাকিম, অলপ কথা পাতো আহ, অলপ আড্ডা দিওঁ। কি হ'ল ক কেলা? এই ঘৰৰ লেট্ৰিনটো ভাঙি থাকিলে, মানে একদম বাগানত থাকিবলগীয়া হৈছে। তামাম পিকাত মহে দিয়ে বে বাগানত। কেলা লেট্ৰিনটো সোনকালে বনাই ল'বি দেই। বাদ দে এই চব, তেনেহ'লে তই এতিয়া কচোন, তই বিয়া পাতিবি না নেপাত? মইতো বিয়া নাপাতোৱেই, আৰু মোৰ ল'ৰা ছোৱালী কেইটাকো পাতিব নিদিওঁ। কেলা তই বিয়া নেপাতিলে তোৰ ল'ৰা ছোৱালী ক'ৰ পৰা হ'ব বে? তাকেইতো। কেলা হাৰামজাদাহঁত, তহঁতি ঘৰত এইবোৰ কথা পাতি থাক ন? এনেই এই আলিফালে আহিছিলোঁ, তহঁতৰ ঘৰত সোমাই যাওঁ বুলি ভাবিছিলোঁ। কেলা তহঁতি এইবোৰহে কথা পাতি থাক ঘৰত আহি। ছাৰ আপুনি কিন্তু বৰ বেয়া কাম কৰিছে দেই। দৰ্জাত খট খট নবজোৱাকে আৰু নমতাকে এনেকৈ ভিতৰত সোমাই আহিব নাপায় নহয়। কেলা মই বেয়া কাম কৰিছোঁ নে তহঁতি বেয়া কাম কৰিছ? চালা ঘৰত পঢ়িব লাগে নে এইবোৰ কথা পাতি থাকিব লাগে? পঢ়াৰ ধান্দা নাই, চৈত্যাঞ্চক। কেলা ফোন এটা আহিছে, কথা পাতি লওঁ। আমাৰ গৰুজনী বিচাৰি পোৱা নাই, সেইকাৰণে ৰাস্তাৰ ফালে আহিছিলোঁ। কিনো কৰিছ বুলি সোমাই যাওঁ বুলি ভাবিছিলোঁ, এইবোৰ কথা পাতি আছ। ফোনটো কৰি ল তাৰপিছত দি আছোঁ তহঁতক। হেল্ল' চাদা টেমা সোণোৱাল। আমাৰ গৰুজনী বিচাৰি পোৱা নাই। সেউজীয়া ৰঙৰ। আমাৰ গৰুজনী সেউজীয়া ৰঙৰ। ক'ৰবাত দেখিলে মোক ফোন এটা কৰিবচোন দেই, চাদা টেমা সোণোৱাল। ঠিক আছে বাৰু। সেউজীয়া ৰঙৰ গৰুজনী, ভালকৈ মন কৰিব। কেলা সেউজীয়া ৰঙৰ গৰু, আজি প্ৰথম শুনিছো ৰে। কেলা কি বুলি তই কলি? কেলা বুলি কলি? তই কেলা বানান জানো? জানো ছাৰ। কত আকাৰে কে, লত আকাৰে লা, কেলা। বত আকাৰে বা, পুত আকাৰে পু, লত আকাৰে লা। বাপেৰ মূৰা।